প্ৰথমতে ইণ্ডিয়া গেট চালোঁ, তাৰপাছত ৰাষ্ট্ৰপতি ভৱন চালোঁ। এইখনে হৈছে দিল্লী চহৰ। এয়াই হৈছে দিল্লী। আপোনালোকে চাই থাকক, ময়ো দেখুৱাই থাকোঁ। আমি এইখনত উঠিছিলোঁ, কি নাম মই নাজানো। এনেকৈ আমি উঠি গৈ আছোঁ মন্দিৰ এটাত গৈ আছোঁ। এইটো এইপিনেদি গৈ আছে, তললৈ চাব নোৱাৰোঁ, ভয় লাগে। দেখুৱাইছোঁহে, বাকী মই বেলেগ দেখুৱাব নোৱাৰিম। গাড়ীত গৈ টোপনিৰ পৰা এক টোপনি মাৰিলোঁ, আকৌ ভিডিঅ' বনাবলৈ ষ্টাৰ্ট কৰিলোঁ। বজাৰ হৈ আছে,
কাটি কিনা নাই বাৰু, তথাপি খিৰিকীৰ কাষেৰে চালোঁ আৰু এইটো ইমান দামত